হাই বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই সাজি কাচি ওলাই ল'লোঁ। এয়া হাজবেণ্ডো ওলালে। আমি আজি এটা মন্দিৰত যাইছোঁ। আজি আমাৰ বিয়া হোৱা এবছৰ হ'ল, সেইবাবে মন্দিৰটোত যাই আছোঁ। কৰ মন্দিৰ দেখুৱাম বাৰু, আপোনালোকক জনামো মন্দিৰটোৰ বিষয়ে। এয়া ওলাই ল'লোঁ, এতিয়া আমি যাই থাকোঁ। এয়া আহি মন্দিৰৰ ওচৰত পালোৱে। আজি বহুত মানুহ হৈছে চাগে, বহুত গাড়ী আছে বাহিৰত। এয়া চাকি ধূপ জ্বলাই ল'লোঁ দুয়োজনে। এয়া বাহিৰতে চাকি ধূপ জ্বলাব দিয়ে, ভিতৰত নিদিয়ে। তো বাহিৰত চাকি ধূপ আমি জ্বলাই ল'লোঁ। এয়া গণেশ বাবা, সেই দুটা নন্দী। এয়া মন্দিৰৰ বাহিৰৰ দৃশ্যটো দেখুৱাইছোঁ অকণমান। আৰু এতিয়া দুৰ্গা মন্দিৰত চাকি জ্বলাব যাই আছোঁ, তাতো চাকি জ্বলাম। এয়া দুৰ্গা মন্দিৰত চাকি জ্বলাব আহিছোঁ। এয়া পূজাৰ পেণ্ডেল, ভঙাই নাই, অলপকৈ ভাঙি আছে। তাত চাকি জ্বলাই আহি এয়া মন্দিৰৰ পুৰোহিতৰ পৰা আশীৰ্বাদ ল'ব আহিছোঁ আৰু অকণমান প্ৰসাদো আগবঢ়াইছোঁ। এয়া পুৰোহিতৰ পৰা আশীৰ্বাদ লৈ আমি মন্দিৰৰ শিৱলিংগৰ ভিতৰত গ'লোঁ। শিৱলিংগটো তলত আছে, তাত গাখীৰ আৰু বেলপাত দি দিলোঁ। এয়া মন্দিৰৰ চাকি গছি প্ৰতিদিনে জ্বলি থাকে। এয়া হাজবেণ্ড আৰু মই শিৱলিংগটোত গাখীৰ দি দিলোঁ। তাত যে প্ৰসাদ দিছিলোঁ, সেই আনি কাষত মানুহবিলাককো দিলোঁ আৰু নিজৰ ঘৰৰ বাবে অলপ ল'লোঁ। এয়া মন্দিৰৰ বাহিৰত। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ধন্যবাদ।